Hi guys, welcome to my channel. এটা নতুন দিনৰ শুভকামনা সকলোকে। এতিয়া মায়ে মই বঢ়িয়াকৈ কঠিয়ালৈ চিকাই থোৱা ধানখিনি আনিব গৈ আছোঁ। তাৰপিছত পথাৰলৈ যাম, যাই আপোনালোকক দেখাম পথাৰৰ দৃশ্য। খেতি পথাৰত লাগিব ন গাইছ। খেতি পথাৰত নালাগিলে কেনেকৈ হ'ব গাইছ, চবফালে লাগিব আৰু গাইছ। এয়া কঠিয়াৰ ধান, এয়া ধুনীয়াকৈ এতিয়া জাক দিব লাগিব। তাৰপিছত ধুনীয়াকৈ যেতিয়া গজালি মেলিব, গজালি মেলাৰ পিছত ধুনীয়াকৈ চিটাব লাগিব। কেনেকৈ চিটাই সেইটোও মই ধুনীয়াকৈ দেখুৱাম, A to Z দেখুৱাম গাইছ। সেইটো পিছৰ ভিডিঅ'ত দেখুৱাম গাইছ। এতিয়া বৰ্তমান এনেই পথাৰত যাম, আজি যাই ধুনীয়াকৈ কিবা কিবি কোদাল চোদাল কৰিব লাগিব, সেনেকৈ আৰু ব'লা আৰু হ'ব দিয়া আৰু। এতিয়া কঠীয়াতলিখিনি ধুনীয়াকৈ অলপমান নিকাই দিওঁ। তাৰপিছত এতিয়া গাজিব বঢ়িয়াকৈ। এই গজালি মেলাৰ পিছত ধুনীয়াকৈ চিটাব লাগিব কঠীয়াখিনি। তাৰপিছত ধুনীয়াকৈ প্ৰচেছবিলাক হৈ থাকিব খেতি বাতিৰ। এইবিলাক খেতি পথাৰত নামি বিৰাট ভাল লাগে গাইছ। আপোনালোকে যদি কোনোৱে খেতি পথাৰত নমা নাই, নামি চাওক। এনেই হ'লেও বিৰাট ভাল লাগে খেতি পথাৰত খোজকাঢ়ি হওক, কাম কৰি হওক। যদি ৰ'দত নোৱাৰে আবেলি পৰত নামক, ৰাতিপুৱা সোনকালে নামক, তথাপিও নামক আৰু। মইতো ৰ'দত নানামো গাইছ। ৰ'দত মানে মাথা ঘূৰাই মোৰ, সেইটো কাৰণে মই ৰ'দত নানামো, আবেলি পৰত নামো। এনেকৈ এতিয়া আহিছোঁ, এতিয়া 2 ঘণ্টা আকৌ কৰি থৈ যাম, আকৌ ৰাতিপুৱা আহিম, তেনেকুৱা আৰু গাইছ। মই এনেকৈ কৰোঁ, তথাপিও কৰোঁ মানে। এতিয়া কঠীয়া এইবিলাক চিটোৱা হৈছে আৰু এটা দুবলমান চিটাব লাগিব। তাৰপিছত ধুনীয়াকৈ গজালি মেলাৰ পিছত কঠীয়া উঠাব লাগিব গাইছ। এইখিনি আমাৰ কঠীয়াতলি। এইখিনি ধুনীয়াকৈ এফালে কৰিব লাগিব। ধুনীয়াকৈ খেতি পথাৰত লাগি থাকিব লাগে আৰু। খেতি পথাৰত আবেলি পৰ হ'লেও নামিব লাগে। যেতিয়া আমাৰ এইডোখৰ মাটিত মানে কঠীয়া চিটাব লাগিব। এতিয়া পেকটো দি ধুনীয়াকৈ গজালি মেলাই নাই, গজালি মেলিলেহে মানে চিটাব লাগিব। এতিয়া আলুটো দি দিওঁ আৰু সেইটো কাৰণে মানে আলুটো দি দিব লাগিব। আলুটো ইমানমান ডাঙৰ কাটিলে হ'ব নহয়। ট্ৰেক্টৰ মাতিব পৰা হবিয়ে, ট্ৰেক্টৰ মাতি পেক কৰিলে হ'ল। এইটো সময়ত কাম কৰি বিৰাট ভাল লাগে গাইছ পথাৰত। তাৰমানে ৰ'দ নাই। এইখিনি সময় বঢ়িয়া 2 ঘণ্টা এটা পায়, ৰাতিপুৱাও 3 ঘণ্টা এটা পায়। ধুনীয়াকৈ 5 ঘণ্টা এটা কৰিলেই হ'ল। ৰ'দত মৰি থকাৰ কিহৰ দৰকাৰ গাইছ। দিমাগটো লগাব লাগে অলপমান, মোৰ নিচিনাকৈ, হয় নহয় মাই? হয় নহয় কৈছোঁ মাই? ৰ'দত মৰি থাকিলে কি হ'ব কচোন। ধুনীয়া আৰু বহুত খেতি থাকিলে কৰিবও লাগিব দিয়কচোন বাৰু। আমাৰ অকণমান খেতি আৰু অলপ লাগিলে হৈ যায়, হয় নহয় মাই? অকলে এতিয়া মায়ে চাহ তাহ আনবি নে নানা? ৰাতিকে আনিম দে। ৰাতিকে নহয়, অলপ দেৰিকৈ। সেইটো ৰাতিকে আনিম দে। মা আহিল গাইছ, কিন্তু চাহ তাহ একোৱে অনা নাই। মানে চাহ তাহটো আনিব লাগে। ধুনীয়া কষ্ট কৰি আছে চলিটো। একোৱে জ্ঞান নাই আমাৰ মাই, হয়নে মাই? বুলি গ'ল। খেতি পথাৰখন দেখাই দিছোঁ অলপমান ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ হেৰি কৰিব লাগিব। ওখখিনি পাই আনবি, ওখখিনি পাই আনবি। যোৱাবাৰতো কঠীয়া চৰহে নহ'ল, এইবাৰ কি হয়? ৰাইজে নেট দিছে, আমাৰখিনি খাই দিব গৰু ছাগলীয়ে। সেই ৰাইজৰ নেট দিছে, আমাৰগিলা গৰু ছাগলীয়ে খাই দিব বস্তু।
আমাৰ কেমেৰামেনকো গম পাইছেনে আমাৰ মাই গতিকে মাইক মই শিকাই থাকোঁ কেনেকৈ কি কি ক'ব লাগে কিবা কিবি ক'ব লাগে এতিয়া মায়ে নাজানে গাইছ উপায় নাই আৰু আদিম যুগৰ মানুহ আদিম যুগৰ মানুহ কাম কৰি থাকিব লাগে কাম কৰি থাকি ভাল লাগে আৰু মানে কথা এতিয়া আৰু খেতি পথাৰত নালাগিলে কেনেকৈ হ'ব খেতি পথাৰত লগা এটা সুকীয়া এটা হেৰি সুখ এটা আছে খেতি পথাৰক লৈ যে কিমানবিলাক গান গোৱা আছে বাপৰে বাপ শিকিব লাগিব গাইছ গান শিকিব লাগিব খেতিয়কৰ লৈ কিমান মই গান জানা নেকি তই আমাৰ কিবা গান জানা নেকি নাজানো হা ধুনীয়াকৈ এটা গাই দিছোঁ আপোনালোকেও জানে পথাৰৰ যি গোন্ধ পথাৰৰ বোকা মাটিৰ যি গোন্ধ যিটো সুখ পায় কাম কৰি পথাৰত মানে কি ক'ব গাইছ মানে শব্দৰে বুজাব নোৱাৰি আৰু মানে আপোনালোকে দেখিছেনে পৰিৱেশটো কি ধুনীয়া কোনো ক'তো নাই দেই গাইছ মই অকলে আছোঁ পথাৰত কাৰণ এতিয়া আবেলি পৰত কাৰণ চবেই ৰ'দত কাম কৰি গুচি গ'ল মই এতিয়া আবেলি পৰত আহিছোঁ আৰু কাম কৰিবলৈ এতিয়া এইখিনি আলি দিব লাগে এইখিনি আলি ধুনীয়াকৈ দি দিওঁ তাৰপিছৰখিনি পিছতখিনি হৈ থাকিব আৰু এইখিনি সময়ত কাম কৰিও ভাল লাগে দিয়কচোন চাওকচোন বাৰু কি ধুনীয়া পৰিৱেশ আকাশখনে কি ধুনীয়াকৈ হেৰি কৰি আছে মজা আৰু এইখিনিতে সামৰিছোঁ অহাকালি আকৌ লগ পোৱাৰ আশাৰে ৰাম ৰাম ৰাধে ৰাধে গাইছ অল দ্য বেষ্ট